তো হেল্ল' ফ্ৰেণ্ডছ সকলোকে আকৌ এবাৰ স্বাগতম জনালোঁ মোৰ নতুন এটি ভিডিঅ'লৈ আৰু মই আজি এঠাইত যাই আছোঁ তো ক'ত যাই আছোঁ ভিডিঅ'টোৰ জৰিয়তে সকলোবোৰ গম পাব তো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু অলপ স্কিপ নকৰাকৈ আৰু মোৰ লগত আৰু কেইটামান লোক যে আছে তো সিহঁতৰ কাৰণে মই ৰখি আছোঁ বৰ্তমান ৰাস্তা তো সিহঁত আহিলে মই যাই আছোঁ আৰু পূৰা আৰু সকলোবোৰ দেখুৱাই থাকিম এই ভিডিঅ'টোৰ জৰিয়তে তো অলপ স্কিপ নকৰিব ভিডিঅ'টো আৰু শেষলৈকে চাই থাকক সম্পূৰ্ণ আৰু ইফালে যাই আছে অনন্ত ফাইনেলি আহি পালি আৰু ইফালে ইউ আছে তো আমি গোটেইটা যাই আছোঁ আৰু একেলগে তাতে লগ হ'ম তো চাই থাকক আৰু এইফালে লগ পাই গ'লোঁ মোৰ মৰমৰ বন্ধু সৈন্যজিত ক'ত গৈছিলে হাই মই স্কুললৈ গৈছিলোঁ আৰু মোৰ পিছে ভিডিঅ'বোৰ চোৱা নাছা চাই আছোঁ ভাল লাগিছে দেই মিনাল থেংক ইউ তো আৰু যাই আছোঁ আৰু আগৰ ফালে আৰু ইহঁতৰ ৰ'ল মানে মোৰ কাৰণে অনন্ত কি হৈছে লাইক যাই আছোঁ আৰু তো যাই আছোঁ আৰু চাই থাকিব আৰু পূৰা ভিডিঅ'টো পশ্চিম ফালে আছে সূৰ্যহৰি বিষ্ণু মন্দিৰ মই আপোনালোকক দেখাই দি আছোঁ মন্দিৰটো আৰু এইটো হৈছে সূৰ্যহৰি বিষ্ণু মন্দিৰ আৰু চাই লওক আৰু মন্দিৰটো আৰু পালোঁ আহি মানে বলদেৱ পুখুৰী খোলা আছে বাৰু ভিতৰত যাব নোৱাৰি গেট মাৰা আছে কাৰণে তো এতিয়া যাই আছোঁ আৰু বলদেৱ পুখুৰীলৈ চাই থাকক আৰু আহি মানে পুখুৰীটো এইফালে আছে পুখুৰীটো আৰু এইফালেৰে মই সোমাই গ'লোঁ য'ত আমি বহিম অলপ এতিয়া আৰু এইফালে আছে মানে মন্দিৰ এটা মই মন্দিৰটো কি মন্দিৰৰ পৰা চাই লওঁ ৰ'ব ৱেইট কৰক গাইছ আৰু ইফালে মানে মই দেখিলোঁ মানে বলদেৱ পুখুৰী আৰু এটা মন্দিৰ আছে ইয়াতে তো চাই লওক আপোনালোকে ইফালে আছে বলদেৱ শিৱ মন্দিৰ তো আৰু আছে বাৰু চাই লওক পৰিৱেশটো আৰু এইখন হৈছে গেটখন চাই লওক আপোনালোকে ফাইনেলি আহি পাই গ'লোঁ মানে বলদেৱ পুখুৰীলৈ আৰু ইফালে আছে অনন্ত পিছে কেনেকুৱা লাগছি তোৰ ভাল লাগছি না আৰু ইয়াতে মানে টোপনি যাওঁ যাওঁ লাগিছে মানে এনেকুৱা মানে ধুনীয়া বতাহ লাগি আছে আৰু ইফালে আহি পালে শংকৰ মই ফোন কৰি মাতিছিলোঁ আৰু এই শংকৰো আহি পালে বৰ্তমান আৰু ইফালে চাওক না গাইছ মনোমোহা পুৰা দৃশ্য আৰু পুৰা ধুনীয়া লগা দৃশ্য আৰু এইফালে আহি পালে মানে মোৰ লগ বিশাল জ্যোতি গৌতম ভাই আহি গ'লা ন ইয়াক মই ফোন কৰি মাতিছিলোঁ তো আহি পালে মানে অলপ দেৰি হ'ল মানে ইয়াৰ পিছে কেনেকুৱা লাগছে আমাৰ লগ পাই ভাল লাগছে ইয়াৰ বোলে ভাল লাগছে তো চাই থাকক আৰু পুখুৰীটো কিছু অলপ দেখাই আছোঁ বলদেৱ পুখুৰীটো কোনে খান্দিছিল আৰু কেতিয়া খান্দিছিল সকলোবোৰ কথা আপোনালোকক কৈ আছোঁ তো আগতে আপোনালোকে চাই লওক যে পুখুৰীটো ধৰ কেনেকুৱা পৰিৱেশটো তো আপোনালোকে পৰিৱেশটো প্ৰথমতে অধ্যয়ন কৰক মানে তাৰপিছত মই আপোনালোকক সকলোবোৰ মানে কৈ আছোঁ
তো এতিয়া আপোনালোকক এই পুখুৰীটো সকলোবোৰ কথা কৈ আছোঁ, তো ভিডিঅ'টো চাই থাকক আৰু। এই পুখুৰীটো কোচ ৰজা ধৰ্মনাৰায়ণে যেতিয়া দৰঙত প্ৰতিষ্ঠা কৰে, সেই সময়ত তেখেতসকলে প্ৰজা আৰু বিদ্বান লোকসকলক যথাযোগ্য সন্মান আগবঢ়াইছিল আৰু তেখেতসকলৰ ৰাজসভাত বিশেষ স্থান দি তেওঁলোকক সন্মান সহকাৰে তেওঁৰ বিভিন্ন ধৰণৰ দিহা পৰামৰ্শৰে এই ৰাজকাৰ্য সম্পাদন কৰিছিল। আৰু সেইসকলৰ ভিতৰতে আছিল বিজয়ৰত্ন পণ্ডিত আৰু তেখেতৰ প্ৰকৃত নাম আছিল হৰিবৰ আৰু তেখেতক বিজয়ৰত্ন উপাধি দিয়া হৈছিল। আৰু তেওঁক তামৰ পাত্ৰ আৰু বিভিন্ন ধৰণৰ মূল্যৱান সম্পদেৰে বিবিধ কৰাৰ উপৰিও এই ঠাইত স্থাপন কৰি 100 বুৰা ব্ৰহ্মপুত্ৰ মাটিৰে এই বৃহৎ অঞ্চল তেখেতক ব্ৰহ্মপুত্ৰ দান কৰিছিল। আৰু সেই ব্ৰহ্মপুত্ৰৰ ভিতৰতে এই 28 বিঘা মাটিৰ এই বলেদেৱ পুখুৰীটো, আৰু এই বলেদেৱ পুখুৰীটো ৰজা ধৰ্মনাৰায়ণৰ দিনত খন্দোৱা হৈছিল। আৰু এই পুখুৰীটো আছে চিপাঝাৰ অঞ্চলৰ নায়কপাৰাত, প্ৰায় চিপাঝাৰৰ পৰা 3 কিলোমিটাৰমান হ'ব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে তো লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আৰু যিসকল নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু মোৰ বহুত ছাবস্ক্ৰাইব কমি আছে, হয়তো আপোনালোকৰ মৰম আৰু আশীৰ্বাদে মোক হয়তো অনাগত দিনবোৰ আগুৱাই লৈ যাব। তো চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক।